নাখাওঁ ৰ মন চন ভাল নাই পইচা পাতি নাই তাকেইতো পইচা থাকিলেতো মই ৰজনীগন্ধা খালো হয় বাকী পঞ্চায়তৰ কামবিলাক হৈ গৈছে ন হৈ গৈছে দালি নোখোৱা হ'লো মই পইচা আমাৰ কথা গুৰুত্ব দিব লাগিব নহয় হয় দে কিবা এটা স্কিম অহা হয় মানুহখিনিক অলপ পইচা ফিৰাব পাৰিলো হয় তাকে কামৰ মূৰত মাৰটোতো ভাবি আছো কাৰ মূৰত মাৰো চাৰ ফোন কৰিছে হয় 60% কিবা ওলাবও পাৰে চলিহা ছাৰ হয় 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 কওকচোন কওক এইবিলাক চব বিলাই দিয়া হৈছে ছাৰ হয় দুখীয়া দুখীয়া ছাৰ হয় ছাৰ হয় ছাৰ নিচা মুক্তি শিবিৰ বহাব পাৰি ছাৰ আমাৰ ইয়াতে ছাৰ হ'ব আপুনি টেনশ্যন মানুহ গোট খুৱাই দিম ছাৰ এইটো মোৰ আমাৰ দুটাৰ ওপৰত দায়িত্ব এৰি দিয়ক বুজিছে ছাৰ ঠিক আছে কাইলৈ আহিব ন ছাৰ ঠিক আছে হ'ব বহাই দিম কি আছে ঠিক আছে আমাৰ অলপ চকু মেলি চালেই হ'ল আৰু আপুনি ঠিক আছে হ'ব দিয়ক মজা দালি উলিয়াব লাগিব বুজিছে বল বল এটা ঘূৰো মানুহ বিচাৰি যাব বল বল সলমান খান ৰ কি হৈ আছে হেৰা এতিয়া সলমান খানৰ চিনেমা আছা আৰে আহি আছে জিম গৈ আছো এইবিলাক বাদ দে কাইলৈ ডাঙৰ মানুহ এটা আহিব কোন আহিব নিচা মুক্তি শিবিৰ হ'ব এই বহুত ডাঙৰ মানুহ অলপ দেখা সাক্ষাৎ কৰিলে ভাল হ'ব বুজিছ আচ্ছা কাইলৈ গুচি যাবি তোৰ কি প্ৰয়োজন আছিলে ইয়াৰ কি লেট্ৰিন এটা পোৱা নাই বোলে লেট্ৰিন পোৱা নাই ন হৈ যাব কাইলৈ হৈ যাব বাকী তই হেৰি কৰিবি এই তোৰ ডকুমেণ্টবিলাক আমি জেৰক্স কৰি দিয়া আছে হা অফিচত 20 টকাকে লৈ যাবি ঠিক আছে 11 বজাত পাই যাবি দেই ঠিক আছে যা আহি যাব বুজিছ আহি যাব ন তোমাৰ ভাল লাগিছে ইয়াত বল কুম্ভকৰ্ণ ৰ কথা এটা আছে কাইলৈ অফিচত মিটিং আছে তই যাব লাগিব কিয় মানুহজনী আঁচনি এটাও নাপালে কি আছে মানুহজনী অৰুণোদয় আঁচনিও নাপালে নাযাওঁ মই মিটিং তোক অৰুণোদয় লাগে সূতা দিম কম্বল দিম পালেং দিম লগা পেলাই তোক বিধৱা পেঞ্চনো দিম তই খালি কাইলৈ মিটিঙত আহিবি আমি দুটা থাকোঁতে তোৰ কিহৰ প্ৰব্লেম এইবিলাক চব পাই যাবি বুজিছ মাথো তই কাইলৈ যাবি আৰু এটা কথা জেৰক্সৰ তোৰ ডকুমেণ্টৰ জেৰক্স মই অলৰেডি অফিচত দি থৈছোঁ হা পাম নহয় এই চব পাবি কিয় টেনশ্যন লৈছ আমি দুটা আছোৱেই তই 20 টকা এটা লৈ যাবি যা আৰু কোনটো এই হৰ নবীনহঁতকো কৈ দিবি আমি ইমান কৈ নাথাকোঁ আৰু হা তোক দায়িত্ব দিলোঁ হা যা কি কৰি আছ এনেই লাগি আছ ফোনত দে বাদ দে এইবিলাক কাইলৈ অফিচত মিটিং হ'ব মিটিঙত কি পাবি চব পাবি কি লাগিব তোৰ ঘৰ এটা প্ৰয়োজন আছে ন মই ডকুমেণ্টখিনি মোৰ ঘৰত পাইছো কৰাই সোনকালে ফোন লগা কৰাই দিছো ছাৰ এই নৱ বুলি ল'ৰা এটা আছে হা ঘৰটো অহা সপ্তাহত ইটা পেলাই দিব নাই কাইলৈ পেলাব দে নাই কাইলৈ পেলাই দিব বুজিছে এই কাম কৰি আছো আপোনাৰ বুজিছে পেলাই দিব ঠিক আছে হ'ব বাকী ইয়াৰ কি বল এইটো অহা মাহত বিয়া দেখোন ইয়াৰ সোণৰ বস্তুখিনি দি দিয়া যাওক হৈ যাব ৰমা সোণাৰীৰ লগত কথা পতাই দিবি একদম হৈ যাব বুজিছ তই কাইলৈ লগ ধৰিবি বাকী মিটিঙলৈ লৈ যাবি আকৌ 20 টকা নাপায় খিনাই যাবি কমকে পাত আজি বিজনেছ ফাটি আৰু আহিব চেকিং হ'ব প্ৰথম এইটো পকেট ফটা 20 টকা ৰাতিপুৱা কি চুলো
সোনকালে 20 টকা দিছে 20 টকা লৈ যা ইমান হুলস্থুল কিয় বাবা চিটি যাব কেনেকে বল ছাৰ কেতিয়া আহিব এইটো কাই ৰচোন দে হেৰি শুন তহঁতৰ কামবিলাকতো হৈ যাব বুজিছ আৰু এটা কাম কৰিবি তহঁতি ছাৰ যেতিয়া আহিব মোৰ চিন্তাবা এইবিলাক কবি কি চিন্তাবা মোৰ চিন্তাবা একদম বঢ়িয়া ছাৰ অহাৰ লগে লগে কবি তহঁতি মোৰ মানে বহাই দিয়া এই বহা আৰু কচোন অকান আছে ন সম্বন্ধ না কেঁচা দিন আহ ঐ তো জানিয়াটো কিনিবি পাইছ অ ছাৰ কেতিয়া আহিব আহিব ধৈৰ্য ধৰ শান্তি লাগিছে আৰু ইমান দাম কৰে আহিছে ছাৰ একদম আহাৰ লগে লগে দি যাবা আয়োজনটো ভাল কৰিছা আপোনাৰ আশীৰ্বাদ আৰু মানুহখিনিও আহিছে তেওঁলোকক কৈছা নাই নেকিখনৰ বিষয়ে কৈছো কাৰণে একদম টিপটপকে বুজাই দিছো একদম টেনশ্যন নাই ছাৰ কোৱা আছে আকৌ বহা ঠিক আছে মইতো কৰিম আৰু ন ছাৰ ঠিক আছে তোমালোক চবেই জানিছা যে আমি নিচামুক্তিৰ কাৰণে আহিছোঁ নিচামুক্তি মানে কি যেতিয়া নিচা হৈছে যেতিয়া এটা মানুহে এটা বস্তু বেছিকৈ ব্যৱহাৰ কৰিবলৈ লয় মানুহৰ নিচা আহি যায় বুজিছানে এতিয়া সেইটো বস্তু নহ'লে মানুহ থাকিব নোৱাৰে এইটো হৈছে নিচা তোমালোক চবৰে নিচা আছে হয়নে তোমালোক এজন এজনকৈ আহি পেলাই মোক যদি নিচাৰ বিষয়ে কোৱা তোমালোকক সহায় কৰিব পাৰিম বুজিছা তোমালোক তুমি আহা ফাৰ্ষ্ট তুমি আহা শুনা তোমাৰ নিচা আছে ন হয় তোমাৰ কেনেকুৱা ধৰণৰ নিচা আছে মোৰ মানে ছোৱালীৰ প্ৰতি দেখাটো বেছি কেনেকুৱা ধৰণৰ প্ৰেম সম্পৰ্ক তাতে বহুত কথা পাতা ছাৰ আচ্ছা টোপনি নাযায় নেকি কথা পাতিব লগা হয় বয়স কিমান 18 বছৰ হয় 18 বছৰত তুমি ছোৱালীৰ লগত কথা পতাটো তুমি নিচা বুলি কৈছা 18 বছৰত যদি তই ছোৱালীৰ লগত কথা নাপাতে কেতিয়া পাতিবি হা নিচা মই এনেকে কথা নপতাৰ কাৰণে আজিও বৰলা ভাত খাই আছো কি আকৌ এইটো নিচা বুলি প্ৰেম ছাৰ প্ৰেম কেইটা নেক্সট তুমি আহা এই বহ চাহ খাবলৈ বৰ ভাল কাম কৰিলে দেই বৰ ছাৰ একদম বহুত ভালকে কথা কবি বাকী তোমাৰ নিচাটো কি আছিলে চাহৰ প্ৰতি ছাৰ চাহৰ প্ৰতি নিচা আছিলে চাহটো নিচা বুলি ক'ব খুজিছা নহয় জানো 4-5 কাপ ময়ে চাহ খাওঁ কি আকৌ চাহটো নিচা বুলি কয় বাকী তোমাৰ নিচা কি মই মানে সন্মান খানা বস্তু নিশ্চয়কৈ থাকিবই নোৱাৰো সলমান খানা ন হয় বেলেগৰ চিনেমা চাওঁ বেলেগৰ চিনেমা একদম চাব একদম ভাই চিনেমা চাওঁ ভাই ভাইটো তুমি বহুত তোমাৰ ডাঙৰ বেমাৰ হৈছে বুজিছা মই একদম ভাল কৰিব লাগে একদম ক্ষমা কৰিব বস্তু চানি খাই এনেকে কয় ন মোক ক্ষমা কৰিব মই নোৱাৰিম আৰু বচাবলৈ তোমাক বুজিছা ছাৰ বচাব নোৱাৰিম বুলি কৈছে হ'ব এই তোৰ কি নিচা তোৰ বাকী তোমাৰ নিচাটো কোৱা ছাৰ মোৰ টোপনি লাগি থাকে ভাত খোৱাৰ পিছত টোপনি লাগে ৰাতিপুৱা গধূলি টোপনিয়াই থাকোঁ ভাত কেইবাৰ খোৱা দিনটো
চাৰিবাৰ এতিয়া ৰাতিপুৱা আবেলি আকৌ আবেলি আকৌ এবাৰ খাওঁ মই ৰাতি খাই আচ্ছা মাছ লিখা নাখাওঁ ইমান দুটা ভাত খোৱাৰ পিছত তোৰ টোপনি নাহিব হা? তই শুই নাযাবি হা শুই নাযাবি এটা বস্তু আছে তেনে টোপনিৰ পৰা পৰিত্ৰাণ পাবি তুমি অলপ বিষ খাই দিবাহে গোটেই জীৱন শুই থাকিব পাৰিবা ছাৰ কি কৰা তুমি এনেকে নক'ব কিবা এটা কৰক না দিনটোত 4 ভাত খাব মই একো কৰিব নোৱাৰো বুজিছা ঐ তোমালোক চালা কি মানুহ বুজাইছে তোমালোকে একদম কি ক'ব আৰু বাকী তোমালোক চাগে কিবা নিচা আছে নেকি আছে ছাৰ কি আছে পইচা পইচা মানুহ বুজালে যে তুই তো মিটিঙৰ কাৰণে মানুহ বিলাকৰ তোৰ মোক পইচা বিচাৰ বৰ ফটোৱা মানুহ দেই ইমান ভাল কাম এটা